Hey, good morning all of you. কেনে আছে সকলো? আজি বহু দিনৰ মূৰত ঘৰলৈ আহিছোঁ। ঘৰলৈ আহি পেলাই মানে অলপ পথাৰখন আহিছোঁ চাবৰ কাৰণে। অলপ পথাৰখন চাই লওক বাৰু চবেই, কাৰণ ভাল লাগিছেনে নাই জনাব দেই। মানে আৰু ইফালে আছে আমাৰ ভাইটি আছে, এইটো ভাইটিক গৰু দিবলৈ আহিছে, তেওঁ গৰু লগাইছে। তাৰপিছত এইবোৰ জেগা হয়, বহুত ভাল লাগে এইবোৰ জেগাত আহি। আগতে ইয়াতে আমি খেলি ধূলি ডাঙৰ হোৱা যিহেতু। আৰু ইফালে আছে আপোনাৰ নদী আছে ছাইডৰ ফালে, আমাৰ ঘৰটো আছে ইফালে আগৰ ফালে আছে। পথাৰখন আজি চাব আহিলোঁ বহুত দিনৰ মূৰত, ভাল লাগিল চাই। বহুত দিনৰ মূৰত পথাৰখন। তাৰপিছত আৰু ঠাণ্ডা দিনত বঢ়িয়াকৈ ৰ'দ ওলাইছে, ৰ'দত বহি আছোঁ। গৰমো লাগিছে অলপ, ভাল লাগে ৰাতিপুৱা এনেকৈ ৰ'দত বহি। আৰু মানে মই এটা কথা ভাবি আছোঁ, ইয়াতে ঠাণ্ডাটো অলপ বেছি পৰিছে, মানে বহুত বেছি। যোৱাকালিৰ পৰা অলপ বেছি পৰিছে বুলি শুনিছোঁ। আৰু মোৰো বহুত ঠাণ্ডা লাগিছে, যোৱাকালি ৰাতি বহুত ঠাণ্ডা লাগি আছিল। তাৰপিছত ঠাণ্ডা বহুতেই পৰিছে, ইমান ঠাণ্ডা পৰিছে জেকেটে খোলা নাই মই কালিৰ পৰা, এনেকৈ শুই গৈছোঁ ৰাতি, ইমান ঠাণ্ডা। আৰু এয়া মোৰ ভাইটি, চাওক ভাইটি ইয়াতে আছে। হাই, একে সমান আৰু ওখ, মোতকৈ মানে বেছি ওখ যেন লাগে আৰু দেখাত। কি কয় আৰু, ককাইতকৈ ভায়েক বোলে ওখ হয় বেছি, বায়েকতকৈ ভনীয়েক বেছি ওখ হয়, চবে কয় আৰু হয়ে, কথাটো হয়। আৰু এতিয়া যাই আছোঁ জেগাবোৰ দেখাবলৈ দেই। এটা জেগাবোৰ দেখাম মানে চাওক, আপোনালোকে বহুত জেগাত দেখিছে এটা বস্তু, কেতিয়া দেখা নাই, গাঁতবোৰ যে খান্দে আমাৰ এইফালে, কিয় খান্দে নাজানো, কিন্তু এন্দুৰ ধৰিব খান্দে দেই, এন্দুৰ। এয়া চিনি পাইছে নেকি? এই বস্তুটো হ'ল গোবৰ বুলি কয়, মানে বহুত সাৰুৱা বস্তু হয়। যদি ক'ৰবাত খেতিপথাৰত দিয়ে, খেতিপথাৰ বহুত ভাল হয়, আপোনালোকে ইউজ কৰিব পাৰে দেই। এইবিলাক বহুত ভাল বস্তু, সাৰুৱা বস্তু, সাৰুৱা একদৰে হৈ আছে। আৰু এইফালে নদীত মানে মাছ চাছ পায় দেই, মাছ বিচাৰিলে চাব আহে, মানে বহুত ধুনীয়া এটা নদী। আৰু কি হাঁহ বোলে পানীত যে থাকে, হাঁহটো, সেই হাঁহটো আছে, মানে পানীত থাকে, মানে সেইটো ন উৰণীয়া হাঁহ যে। আৰু এটা আছে কি হাঁহ বুলি কয়, সেইটো কি হাঁহ কয় আৰু, পানী হাঁহ বুলি। চাওক এয়া নদীৰ পানী বহুত চাফা হয়, সেই চাওক কিমান চাফা, তলত বালি দেখি পায়। আৰু ইফালে এতিয়া যাম সৰিয়হ চাব দেই, আপোনালোকক সৰিয়হ দেখাম বাৰু, চাই থাকক ভিডিঅ'টোৰ লাষ্টলৈ। আৰু আমি আহি আছোঁ এতিয়া সৰিয়হ চাবলৈ যাম, মানে আমাৰ ঘৰৰ নিজৰ খেতি হয়। এতিয়া আহি আছোঁ সৰিয়হ খেতি চাবলৈ, দেখাই আছোঁ। 1 মিনিট পিছত গৈ আছোঁ, অলপ দূৰ আছে, অকণমান দূৰ আছে, তাতে গৈ আছোঁ, গৈ পেলাই দেখাই আছোঁ দেই। আৰু চাওক ইয়াতে পানী আছে, মই আপোনালোকক হাঁহ দেখাম, কেইটামান হাঁহ আছে দেই পানী। এইকেইটা হাঁহ দেখিছে চাগে নিশ্চয়, বগলীও দেখিছে, বগাকৈ বগলী আছে। তাৰপিছতে হাঁহ বহুত জুম কৰা হৈছে, সেইকাৰণে ফটোবোৰ ফাটি গৈছে, মোবাইলৰ কেমেৰাটো ফাটিবই ন, ইমান দূৰটো জুম নহয়েই, তথাপিও ইমান জুম কৰি দেখাই দিছোঁ চবকে, ভাল লাগিল। ৰিয়েকশ্যন চাওক, ইয়াৰ ৰিয়েকশ্যন চাওক, কেনে ৰিয়েকশ্যন এটা দিছে, কেনে এটা ৰিয়েকশ্যন, বাপৰে। আকৌ এইটো মোৰ লগত যুঁজে লাগবা খোজে আৰু, মাই। আমি আহি পালোঁ সৰিয়হ বাগানলৈ। সৰিয়হ চাওক এতিয়া ফুলি আছে এতিয়া। তাৰপিছতে পথাৰখনে আছে, এইফালে সৰিয়হ, এইখিনি ইয়াতে কি পেলাইছে, ইয়াতে এইখিনি মচুৰ দালি পেলাইছে নতুনকৈ, মানে আমাৰ গজি আছে, মানে মচুৰ দালি, লাহে লাহে মচুৰ দালি মানে দালিৰ দামটো বেছিতো, সেইকাৰণে নিজে আৰু খেতি কৰি খাব লাগিব, আৰু কি উপায়টো নাই ন। আৰু এইখন হ'ল পথাৰ, মুকলি পথাৰ। আৰু এই বাঁহ দেখি আছে, এইখিনি আমাৰ বাঁহ পথাৰৰ মাজত, একেবাৰে এইখিনিৰ পৰা ইফালে বঢ়িয়াকৈ এটা সৰিয়হ চাওক, ইফালে সৰিয়হ, তাৰপিছতে আছে আপোনাৰ ইফালেও সৰিয়হ আছে, বহুত আছে এইফালে। তাৰপিছতে পথাৰখন মানে এইখিনিলৈ যাব পৰা নাযায়, বহুত দূৰ আছে, এইফালে নাযাওঁ বাৰু, পাছত দেখাই দিম বাৰু। আৰু এয়া হ'ল সৰিয়হ ফুল, এইবোৰ সৰিয়হ ফুল বঢ়িয়াকৈ আহিছে চাওক। তাৰপিছত এটা মানে ফটো উঠাব লাগে বোলে, ফটোনো ক'ত উঠাওঁ, এতিয়া ফটো উঠাই দিওঁ ইয়াক, উঠি গ'ল,
বঢ়িয়াকৈ ফটো উঠি গ'ল দেই। এয়া হ'ল সৰিয়হ ফুলি আছে। ইমান ধুনীয়া ধুনীয়া সৰিয়হ ফুলি আছে চাওক। ইফালে এটা আছে ফুল, ফুলৰ ফকাছ নাই যে কিয় ফকাছ নাই, ফকাছ নাই মানে মোবাইলৰ কেমেৰাত দেখোন ফকাছে নাহে, কি কেমেৰা এইটো। আৰু এতিয়া মৰুভূমি চাব নি? মৰুভূমি আমাৰ ইফালেও মৰুভূমি আছে, মানে আফ্ৰিকান মৰুভূমি নহয়, আমাৰ ইফালেও আছে। চাব পাৰে এবাৰ, চাই দিম, দেখাই দিম দেই মই বঢ়িয়াকৈ। এই চব মৰুভূমি, একো নাই, গছ গছনি একো নাই, অকল বালি। এইফালে নদী আছে, এইটো পগলা দিয়া নদী বুলি কয়, পগলা দিয়া নদী। তাৰপিছতে পগলা দিয়া নদী পাৰে এইফালে আহিছিলোঁ আজি, প্ৰথমতে দেৰি হৈ গ'ল। কিবা পাহাৰবোৰ দেখি আছে চাগে আপোনালোকে, পাহাৰবোৰ দেখি আছে, পাহাৰবোৰ বঢ়িয়াকৈ মই জুম কৰি দি আছোঁ দেই। পাহাৰবোৰ, এইবোৰ পাহাৰ হয় মানে, দেখি আছে না, পাহাৰ হয় এইবোৰ পাহাৰ। বগাকৈ বগলী আকাশত বলিছে দিছ ইজ মৰুভূমি। আৰু এইডাল গছ কি চিনি পায় নি? যিসকলে চিনি পায় জনাবচোন। এই গছডালক কি বুলি কয়? এৰা গছ বুলি কয় ন? এই পাতক এৰা গছ, এৰা পলুৱে খায় বোলে, এৰা গছ। আৰু এটা ইম্পৰ্টেণ্ট কথা, ইয়াতে মানে মানুহ মৰিলে ইয়াতে মানুহ জ্বলায় দেই। এইফালে সদায় অহা যোৱা কৰোঁ। আৰু এইখিনি মানে শ্মশান আগতে আছিলে বহুত ডাঙৰ, এতিয়া নদীয়ে পূৰা খান্দি দিলে। এইখিনি মানে পূৰা আছিলে, নদীয়ে খান্দি দিলে, সেইকাৰণে এতিয়া বৰ্তমান ইয়াতে এইখিনি আৰু ইয়াতে মানুহ চানুহ জ্বলাই পুৰি দিয়ে। তাৰপিছত পূৰা পুৰি চাই বনাই দিয়ে, মানে পুৰি যোৱাৰ পিছত ইয়াতে মানে কিবা ৰাখি থৈ যায় ন, এনেকৈ মানুহ চানুহ তামোল গছ ঘটি এনেকৈ কিবা দি থৈ যায়, এইবোৰ ইয়াতে আছে। আৰু ফাইনেলি আমাৰ ইফালে দেখুওৱা হৈ গ'ল। এতিয়া ঘৰত গৈ আছোঁ। ঘৰত যাবৰ কাৰণে অলপ দূৰ লাগিব। এই দলংখনৰ ওচৰত দেখি আছে ন, দলংখন দেখি আছে, তাৰ ওচৰলৈ যাব লাগিব। কম আধা কিলোমিটাৰমান হ'ব, আৰু আধা কিলোমিটাৰমান তাতে গৈ পেলাই আমি ভিডিঅ'টো ক্ল'জ কৰিম আৰু এটা বস্তু দেখাই দিম আপোনালোকক, ইম্পৰ্টেণ্ট দেই।